কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে মোৰো খবৰ মোটামুটি আৰু ভালে বেয়া মাজতে এইদিনা কেইবাদিনো হ'ল ভিডিঅ' বনাব পৰা নাই কাৰণ মানে কি জানেনে বহুত ডিউটি হৈছে সেইটো কাৰণে মানে এইপিনে যাবও নোৱাৰোঁ আৰু মানে ভিডিঅ' বনাব সময় নাপাওঁ আৰু তাতে অকলে থাকোঁ কিনো বনাম কিনো কৰি মানে একো উৱাদিয়ে মই বিচাৰি নাপাওঁ এতিয়া মই একদম পূৰা গা চা ধুই আহিলে 1টা বাজিব আৰু ভাত বনাই আছোঁ ভাত চাত বনাই খাই কিবা কৰিব পাৰি নেকি চাওঁ আৰু এইটো ড্ৰেছটো দেখিছে যে মোৰ কেইবাটাও ভিডিঅ'ত এই ড্ৰেছটো হৈছে এইটো মানে কি জানে লেতেৰা নহয় একচুৱেলি কালাৰ গৈছে মই মানে ভাত বনালে চোলাটো কিমান ওপৰত দিছোঁ দেখিছেনে এই চোলাটো মানে একদম পূৰা তেল চেল কিবা কিবি চব চিটিকি গোটেই কাপোৰবোৰ নষ্ট হৈ যায় সেইটো কাৰণে মই ভাত বনাবৰ সময়ত এইটো কাপোৰ পিন্ধি লওঁ আৰু এইপিনে কি বনাইছোঁ চাওক মাছ ভাজি আছোঁ এইপিনে চুকা টেঙা বনাই আছোঁ চুকা টেঙা এইবাৰ মই খোৱাই নাই এইবাৰ আজিয়ে প্ৰথম এয়া চুকা টেঙা লৈ আনিছোঁ আৰু চুকা টেঙাৰ লগত মাছৰ জোল হ'ব তাৰপিছত মাছ ভাজিছোঁ তাৰপিছত আৰু এখন কিবা চব্জি বনাওঁ চাই লওঁ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ যিহেতু শেষ কৰিম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম A few moments later. মোৰ পূৰা খানা চানা ৰেডি হৈ গৈছে আৰু আজি পূৰা খানাটো কেনেকুৱা হ'ব কি বনাইছোঁ চাওক খানাটো ভালেই হ'ব লাগে খানাটো বৰ বেয়া নহয় বাৰু তথাপিতো ভাল বেলেগে ভাল বুলি কয় এতিয়া ভালেই চাগে আৰু মই নিজে বনাই খাই পিনে টেষ্টেই পাওঁ গতিকে চাওকচোন কি কি বনাইছোঁ সেইখিনি বনাইছোঁ ৰঙালাও আলু মটৰ এনেকৈ ভাজি বনাইছোঁ আৰু তাতে মই 3-4টামান তিতা কেৰেলা দি দিছোঁ গোটাই গোটাই কাৰণ তিতা কেৰেলা মই এনেকৈ খাই খুব ভাল পাওঁ তাৰপিছত আৰু এইপিনে বনাইছোঁ চাওক এয়া হৈছে চুকা টেঙা আৰু মাছৰ জোল আৰু এইপিনে হৈছে চালাড আৰু এয়া মাছ ফ্ৰাই এতিয়া খাই ল'ম পূৰা মজাকৈ দেখিছে ভিউটো চাওক এইটো খাই থাক খাবই দিছোঁ আকৌ সদায় এখন এখন আহি দিব খালি খানা তিতা নাখায় নেকি তিতা নাখায় এক্সুৱেলি টেঙা টেঙা খাব নালাগে দে তিতা নাখায় সেই চুকা শাক খালে একো নহয় ৰহিহে খাব নালাগে নকৰা নেকি এই তিতা তিতা ইয়াত পূৰা মজাকৈ খাই কালিৰ পৰা ভাত খোৱাই নাই মুৰ্গী আহে ধৰি কালি ৰাতিপুৱা হেৰি খুৱাই কালি আজি বনাইছিলে কেনেকুৱা মুৰ্গী কা মুৰ্গী বেলেগ পাতি মুৰ্গী ধৰিম আকৌ মই এটা এটাকৈ দাদাখন জপাই দিছোঁ ভাল ন কালি ফৰ্ডে লৈ গ'লো ৰখন অতি ঠাণ্ডা হয় ন চালাম পিঁয়াজ কাটিব পাহৰিলোঁ নহয় কি লাগে ইয়াৰ পৰা ল'লো না হাতেৰে লৈ পিনে খাই নাখায় কালি সেয়া ফাষ্ট ফুড খাই একোৱে খোৱা নাই ফাষ্ট মানে খাই ৰাতি বনাই কৰি ৰাতি যে 2:30 বজাত ৰাখি পিনে বেছি মাৰি হেৰি খাইছোঁ ৰুটি খালোঁ পইচা মই গোটেই পেগু বাইক লৈ গৈছে নে ধুনীয়া ওচৰত সোমাব তেতিয়াহ'লে ধুনীয়াকৈ আহিব দেচোন মই নাই ভাললৈ ফোন কৰিছে মই কৈছে ভাত খালি নাই খোৱা কি যাব নাই নাই বনাই আপোনাৰ ক'ত আছে তুমি ডিউটিত আছোঁ ক'ত চিলিগুৰি কি কৈছে ময়ো আহিছোঁহে সেয়া ফিল্ডত পাইছোঁ দোকান দেৰিকৈ বন্ধ আজি 2 hours later. খানা চানা খাই পিনে অলপমান আৰাম কৰোঁ বুলি ভাবিছিলোঁহে খালি মাতি থাকে এইকেইদিনা মানে কি জানেনে একদম পূৰা দিনে ৰাতিয়ে একেৰাহে ঘূৰি থাকিব লগা হৈছে বিশেষ মানে নিজৰ মানে স্বাস্থ্যটোক একদম ৰেষ্ট দিব সময় পোৱা নাই এইটো কাৰণে পিঠিখন ইমান বিষাইছে অকণমান দীঘল দিম বুলি গৈছিলোঁ যোৱা লাগিলে কি হ'ব আৰু কাপোৰ চাপোৰ বাহিৰত আছে চাহ পৰিলে আৰু আজিকালি আৰু সোনকালে হেৰি হৈ যায় গধূলি হৈ যায় সেইটো কাৰণে দিগদাৰ হৈছে আমাৰ এইপিনে চাওক ফুলনিখনৰ যে এইখিনি আৰু সেইবোৰ ক'লা ক'লা যে বেগ দেখিছে এইবোৰ আমাৰ ভৱেন বৰাই একদম পূৰা অনলাইন থ্ৰুৱেদি মানে এইবোৰ সৰু সৰু যিবোৰ পেকেট
সেইবোৰ পেকেটবোৰ আনি পিনে ফুল চুল পচাবৰ কাৰণে ৰেডি কৰিছে ফাৰ্টিলাইজাৰ আনিছে তাৰপিছত আৰু কিবা কিবি বস্তু লৈ আহিছে আৰু এতিয়া খালি মই আহিব পৰা নাই একদম একেবাৰে সময় পোৱা নাই মানে দিনৰ দিনটো যাওঁ ৰাতি আহোঁ আজি দিনটো আছোঁ যদিও আছোঁ মানে কি আৰু ক'তনো দিনটো হ'ল ৰাতিপুৱা 4টা বজাত শুলোহি 11টামান বজাত উঠিলোঁ তাৰপিছত কাপোৰ চাপোৰ ধোৱা গা চা ধোৱা ভাত পানী ৰান্ধি খোৱা মেলা সেইবোৰ কৰোঁতে টাইম গুচিয়ে গ'ল তাৰপিছত আকৌ আহিলোঁ এইপিনে মাতি মেলি মাতাৰ পিছত আৰু কাম চাম কৰি অকণমান গ'লোঁ অলপমান বিচনাত পৰিছিলোঁহে গধূলিয়ে হ'ল সেইটো কাৰণে একদম পূৰা চাদৰ ওপৰত আহি গ'লোঁ এতিয়া বেলি ডুবু হ'ল এতিয়া আৰু এইপিনে কেনেকুৱা হৈছে এনেই ক'লা মই একদম পূৰা মুখখন মানে আৰু ক'লা পৰি গৈছে ৰাতিয়ে দিনে টোপনি খতি একদম মানে ঘূৰি ফুৰি থকা ধূলা চোলা লাগি মুখত পূৰা পিম্পলছ ওলাই গৈছে একদম অকলে থাকিও বৰ হৈ গৈছোঁ ঘৰলৈ যাব মন গৈছে ঘৰলৈও যাব পৰা নাই এইপিনে একদম পূৰা মানুহটো খং উঠি আছে বাৰে ফোন কৰি কৈছে তুমিয়ে চাকৰি কৰিছা ঘৰত নাহা তুমি কিয় ঘৰত নাহা আহিবই নালাগে একদম পূৰা বহুত খং কৰি আছে যাব পৰা নাই কি কৰিম ন চাকৰিয়ে এনেকুৱা এতিয়া উপায়টো নাই চাকৰিটো কৰিবই লাগিব ঘৰত ল'ৰা ছোৱালী মানে কি আৰু ল'ৰা ছোৱালী চাবলৈ একেবাৰে সময় পোৱা নাই বাবুৱে যে কি পঢ়িছে সিয়ে জানে আৰু না টিউশ্যনতো যায় মানে টিউশ্যন দিয়াও নাই আৰু সি ইচ্ছাও নকৰে টিউশ্যন কৰিবৰ কাৰণে আৰু মই এতিয়াৰ পৰা টিউশ্যন দিব ইচ্ছাও কৰা নাই ক্লাছ 8-9ৰ পৰাহে টিউশ্যন দিম বুলি ভাবিছোঁ কাৰণ টিউশ্যন দিলে অকল টিউশ্যনৰ ওপৰতে নিৰ্ভৰশীল হৈ যায় সেইটো কাৰণে মই টিউশ্যন দিয়া নাই আৰু সি সেইটো কাৰণে এতিয়া মানে টিউশ্যন দিয়া নাই কাৰণে সি নিজে পঢ়ে আৰু ইমান গাধাও নহয় বাৰু তথাপিতো আৰু বেয়া লাগে তাক পঢ়াব সময় নাপাওঁ মইতো একেবাৰে সময় নাপাওঁ দেউতাকেও পঢ়াব সময় নাপায় সি নিজে যি পঢ়ে বেচেৰা সেনেকৈ পঢ়ি নাই পৰীক্ষা দি আছে বৰ্তমান পৰীক্ষা হৈ আছে আৰু মই ইয়াত পূৰা ব্যস্ত থাকিব লগা হৈছে আজি মানে ক'ৰবাত ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু ওলাই যাবৰ কাৰণে একদম সময় নহ'ল একদম মানে বিজি আমাৰ চাৰিওপাশটো বহুত ধুনীয়া লাগে চাওকচোন তলত ঘৰবোৰ নেদেখাওঁ বাৰু এতিয়া কি মজা লাগে একদম পূৰা গছবোৰ ভাল লাগে দেখি এতিয়া তাতে আবেলি সময় এইকেইদিনা যে ভিডিঅ' বনাব পৰা নাছিলোঁ তাৰ আৰু এটা কাৰণ আছিলে কাৰণ মই যিটো মোবাইলত এতিয়া বৰ্তমান ভিডিঅ' বনাই আছোঁ তাৰ মাইকটো মানে বেয়া হৈছে কথা ক'লে কোনোবাই ফোন কৰিলে মই কথা কৈ থাকিলে নুশুনে খালি লাউড স্পীকাৰ বা হেৰি দিব লাগে সেইকাৰণে বিৰাট অশান্তি লাগি আছিলে ভিডিঅ' বনাব পৰা নাই এতিয়া এটা নতুন ফোন ল'লোঁ এইটো অপ' হয় আৰু অপ' মই ইউজ কৰা নাই আগতে মই চেমচুঙে ইউজ কৰিছোঁ এতিয়ালৈকে যিমান প্ৰথমতে আগতে নকিয়া থাকোঁতে নকিয়া ইউজ কৰিছিলোঁ তাৰপিছত একদম চেমচুং কেইবাটাও চেমচুং হৈ গ'ল আৰু এইবাৰ মানে এটা অপ' ল'লোঁ ইমান এতিয়া চেমচুং চলাইছিলে না অপ'টো বহুত বেছি ভালো নালাগে কিবা অপ' 72S নেকি 72S নেকি হয় মোবাইলটো কেনেকুৱা জনাবচোন মানে আৰু চলাই কেনেকুৱা লাগে বা মই মানে ইমান জুতি পোৱা নাই কাৰণ মই আগে পিছে চলোৱা নাই ন সেইটো কাৰণেও ভিডিঅ' বনোৱা নাই আজিহে বনালোঁ মানে ভিডিঅ' গতিকে এইটো মোবাইলত নাই বনোৱা এইটো মোবাইলত বিশেষ ক্লিপ লোৱা নাই এটা ক্লিপ লৈছোঁ মই ইয়াতে জইন কৰি দিছোঁ চাবচোন কেনেকুৱা হৈছে A few moments later. এইবিলাক ভেকৰ নহয় এইপিনে আমাৰ মানে গধূলি হৈয়ে গ'ল এতিয়া আমি ব্ৰেকফাষ্ট খাব গৈ আছোঁ ব্ৰেকফাষ্ট নহয় ইভিনিং কুকিজৰ কাৰণে গৈ আছোঁ তন্দুৰ ক্লাব আৰু আমাৰ আৰু গপে চপে মৰা একদম পূৰা হেৰি কৰা জেগা আৰু তন্দুৰ ক্লাবেই হয় বলক তন্দুৰ ক্লাবলৈ যাওঁ আইচি ক'ত নাহা কিয় কটতে আজিকালি ৰাস্তাটো ভাল হৈ পিনে বেয়াহে হ'ল পায়ে হ'ব নোৱাৰা হৈছোঁ 2 লাইন হৈ আমাৰ গতি বেয়া হৈ গৈছে ক'লে দাদা কৈ দিয়ক আৰু এইপিনে আমাৰ ভিডিঅ' বনাই আহি আছে তন্দুৰত খাওঁ ক'ত খাবি ইমান নাযাম বেলেগ যা লৈ পাঁচটা কফি আছিক ইকবাল ৰাৱানী আহি গ'ল এইপিনে চাওক আমাৰ কলিতাতে পূৰা মেনু পঢ়াত ব্যস্ত মানে কি খাব একদম চাই আছে কিন্তু আমি কফিয়ে খাম কফি লাগিছিল কাৰণ
সন্ধিয়া সময় হ'ল ন গধূলি গোটেই একচুৱেলি আগৰ দিনৰ মানুহৰ মতে কি আৰু পুৰণা দিনৰ মানুহৰ মতে সন্ধিয়া একো খাব নালাগে কাৰণ এইখিনি সময় আমাৰ প্ৰাৰ্থনা কৰা সময় তথাপিতো আমি আৰু ৰাক্ষ সেইটো কাৰণে আমি পূৰা খাবৰ কাৰণে ইয়াত আহি যাওঁ সদায় সদায় আৰু গোটেইখিনি মিলি আমি খাব আহিছোঁ আৰু কিবা কিবি আনিব গৈছে কাৰণ ইয়াতে অলপমান হেভি বস্তু পায় আমি অলপমান লাইট বস্তু খাব বিচাৰোঁ খাব পৰাকৈ কিবা আনিবৰ কাৰণে এয়া হৈছে আমাৰ এইপিনে পুৰা আমাৰ একদম পুৰা ৰাক্ষসৰ পাৰ্টি লগ হৈ আহি আছে লাহে লাহে এইপিনে এটা ৰাক্ষস সেইটো এটা ৰাক্ষস সেইটো এটা ৰাক্ষস সেইটো এটা ৰাক্ষস আৰু এইটো এটা ৰাক্ষস আৰু মই নাম্বাৰ 1 ৰাক্ষস আছে চব একদম পুৰা তন্দুৰ ক্লাবত বহি যায় গধূলি বহিয়া লাগিছে খা আমি এইটো খাম ভাই এইপিনে আহি গ'ল আমাৰ কফি আৰু এটা ৰাক্ষস সংযোগ হৈছে সেইটো চাইফুৰ ৰাক্ষস মানে গোন্ধ লৈ লৈ পিছে পিছে আহিয়ে থাকে এটাৰ পিছত এটা এতিয়া পূৰা আমি অহালৈকে চব খালী হৈ আছিলে আৰু আমি অহাৰ লগে লগে তন্দুৰ ক্লাবত বহিব জেগা নাইকিয়া হ'ল আৰু এটা সংযোগ হৈছে সেইটো আৰু যে কোন কোন আহি থাকিব এতিয়া কিবা কবি কম বল খেলি ফুটবল খেলি মানে হাতটো ভাঙিছে এতিয়া মানে অকণমান ব্লগ বনাই মানে কথা ক'ব ইচ্ছা কৰি আছে সেইকাৰণে আকৌ মানে মই কেমেৰাটো অন কৰি দিছোঁ আমাৰ যিমান ল'ৰা আছে তাৰ ভিতৰত তেওঁ চবচে কম বয়সীয়া ল'ৰা ফুটবলৰ কাৰণে এক্সপাৰ্ট ডেকা ল'ৰা সেইকাৰণে হাতটো ভাঙি পেটত বান্ধি থৈছে হাত ভাঙি পেটত বান্ধি থৈছে এতিয়া বাৰু এতিয়া আমি কফিটো খাই লওঁ দেহালা তই যে এই গধূলি যে ৰোলটো মাৰিলি ভাত কেতিয়া খাবি আজি ভাত নাখাওঁ সেইকাৰণে সন্ধিয়াতে মাৰি দিছা আজি ডেকালাই কি কি খোৱালে হে ডেকালাই আলহী মাতিছে নি সেইটো কাৰণে ৰোলটো আগতে খাই লৈছোঁ এতিয়া আমাৰ তন্দুৰ ক্লাবো শেষ পাৰ্টিও শেষ ভিডিঅ'ও শেষ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই